হেল্ল' বন্ধুসকল, হেপী ভোগালী বিহুৰ আজি মানে ফাইনেলি আপোনালোকক ভেলাঘৰটো সম্পূৰ্ণ দেখাই দিম। আপোনালোকক চাই থাকক। আজি ভেলাঘৰটো ইয়াত ধুনীয়া কৰি সজোৱা হৈছে। ভেলাঘৰটো লাইটৰ ব্যৱস্থাও ধুনীয়া কৰি কৰিছে সিহঁতে ভাইটিকেইজনে, মানে সুন্দৰ কৰি বনাইছে ভেলাঘৰটো। আপোনালোকে চাব, মজা লাগিব। আৰু চাওক, এতিয়া মই ধুনীয়া কৰি ওপৰলৈ আহিছোঁ। চাব পাৰে ওপৰৰ দৃশ্য, মানে সুন্দৰ। আপোনালোকে ভেলাঘৰটো চাই থাকক, মানে সুন্দৰ। ইয়াৰ চাব পাৰে ওপৰৰ পৰা ধুনীয়া কৰি এনেকুৱা দেখা পোৱা হয়। আৰু দেহাহঁতে তলত ধুনীয়া কৰি আছে। মানে সম্পূৰ্ণখিনি হৈ গ'ল। আজি আমি ৰাতি ভেলাঘৰত সোমাম আৰু আপোনালোকক সোমোৱাখিনি দেখাম। ভেলাঘৰত যিখিনি সন্ধিয়া সময়ত যিমান যি হয় আপোনালোকক সম্পূৰ্ণখিনি দেখাম মই আজি এই ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব খালি। আজি ফুল এনজয় হ'ব ইয়াতে, আপোনালোকে চাই থাকক। আজি ভিডিঅ'টো পূৰা ধামাকাদাৰ হ'বলৈ গৈ আছে, চাই থাকক। গাইছ, মানে মই এতিয়া ধুনীয়া কৰি ওপৰত আছোঁ। আপোনাক ওপৰৰ পৰা দেখাইছোঁ। আৰু ভেলাঘৰটো তলৰ পৰা এনেকুৱাকৈ দেখা হয়, নিশ্চয় ৰাস্তা কাষৰতে। আপোনালোকে সন্ধিয়া আহে যদি আহিব পাৰে, ইয়াতে ধুনীয়া লাগিব। আৰু এইটো পুখুৰী হৈছে ধন্দা পুখুৰী। এইটো পুখুৰীত আমি কালি মাছ মাৰিম, আপোনালোকক বাৰু দেখাম ভিডিঅ'ত। এতিয়া আমি মই ধুনীয়া কৰি পথাৰৰ ফালে ওলাই আহিছোঁ। পথাৰৰ দৃশ্যবিলাক দেখাই আছোঁ আপোনালোকক। গাইজ চাব পাৰে, এতিয়া মই ধুনীয়া কৰি ওলাই আহিলোঁ আমাৰ গাহৰি মাৰিবলৈ। আজি 90 কেজি হোৱা গাহৰিয়ে 70 ঘৰ মানুহে খানা খাম। আৰু লবদা ধুনীয়াকৈ কোঠাখন লৈ গ'লে গাহৰি ওচৰলৈ, মানে গাহৰি আজি আক্ৰমণ কৰিব লবদাই। আপোনালোকক বলক দেখাই আছোঁ 90 কেজি হোৱা গাহৰিটো দেখাই আছোঁ আপোনালোকক, চাই থাকক। সেইটো হৈছে 90 কেজি হোৱা গাহৰি, বিখ্যাত। মানে এইজন চাহাবদা হয়, আমাৰ লগত একেলগতে কাম কৰে, আমাৰ ঠিকাদাৰে হয়। তাৰে গাহৰি যেন আমাৰ খুৰা হয়। আমি ঘৰৰ পৰিয়াল, মানে আমাৰ খেলখনৰ মানুহ 70 ঘৰ আছোঁ। 70 ঘৰ মিলি আজি 90 কেজি হোৱা গাহৰি খানা খাম। আপোনালোকক চাই থাকক মোৰ লগত। গাইজ ফাইনেলি এতিয়া আমাৰ গাহৰি আক্ৰমণ কৰা হ'ল। আক্ৰমণ কৰাখিনি নেদেখালোঁ বাৰু আপোনালোকক। এতিয়া ধুনীয়াকৈ ঠেলাত লৈ যাওঁ আৰু গাইজ ফাইনেলি মানে আমাৰ গাঁৱতে দুটা মেজি বনোৱা হৈছে। আৰু এইটো হৈছে আমাৰ গাঁও মঞ্চৰ। আৰু এইটো চাওক, ধুনীয়া কৰি ৰাস্তাৰ কাষত আৰু এটা মেজি বনাইছে মেইন চাৰিআলিখনৰ কিনাৰত। চন্দৰিয়ান বুলি কোৱা হয় নেকি, আৰু মই নাজানো ভাল কৰি, কথাষাৰ মুখত ভালকৈ নাহিলেও বাৰু। আৰু চাওক, এয়া আমাৰ দোকানবোৰ, চাৰিআলি। সেই আছে দোকানৰ চাৰিআলি, আৰু আগে আগে আমাৰ গাহৰি ঠেলা গৈ আছে। এয়া চাৰিআলি চাওক, চব বস্তুৱে পোৱা যায়। হাৰ্ডৱেৰ দোকান আছে, চেলুন, মোবাইল দোকান, সকলোখিনি আছে। চাই থাকক আপোনালোকে। এইখন হৈছে হাৰ্ডৱেৰ দোকান। আৰু এই খুৰাকেইজনৰ লগত মই আহিছোঁ, কাৰণ মই আহিব লাগিবই। আপোনালোকে বেয়া নাভাবিব যে মোৰ, কাৰণ দেউতা নাই। আমাৰ ঘৰৰ মানে মূল মানুহ এজন আহিব লাগিব,
মা গৈছে আৰু ময়ো যাব লাগিব, সেইকাৰণে মই ওলাই আহিলোঁ। তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ধুনীয়া এটা ধামাকা হ'বলৈ গৈ আছে, আপোনালোক শেষলৈ চাব আজি। বন্ধুসকল, ফাইনেলি এইটো হৈছে আমাৰ খেলৰ ভেলাঘৰটো। আমি ইয়াতে খানা খোৱা হ'ব আমাৰ। আমি এতিয়া গৈ আছোঁ আৰু এই ঘৰ মানুহ হৈছে আমাৰ খেলৰ গাঁওবুঢ়া ঘৰ। খেলৰ গাঁওবুঢ়া হয় মানে তেওঁৰ ঘৰতে আজি আমাৰ সকলোখিনি কৰা হ'ব। আৰু চাব পাৰে এইয়া আইতাকেইজনী ধুনীয়া কৰি মদ পুৰি আছে, কাৰণ গাঁৱৰ বুঢ়া বুঢ়ী সকলোৱে লগ মিলি আজি মাঘ বিহু উপলক্ষে খাব আৰু ভোজ এসাঁজ, সেইকাৰণে মদটো বনোৱা হৈছে। আৰু ইয়াৰ গাহৰি চাওক, প্ৰকাণ্ড ডাঙৰ গাহৰি, এখন ঠেলা পুৰা লৈ লৈছে সি অকলে। আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ। একদম ধুনীয়া খানা হ'ব আজি আৰু চাব পাৰে মানুহ পুৰা জুই লগাই পোৱা হৈছে। দোস্ত ফাইনেলি এতিয়া লবৰা ধুনীয়া কৰি গাহৰিটো পুৰি আছে। এতিয়া বেছি দি আছে আৰু পুৰি হৈ যাব। এতিয়া পুৰিও হৈ গ'ল। এতিয়া পানী মাৰি ধুনীয়াকৈ চাফা কৰি লৈ যাম। এতিয়া ঠেলাটো লৈ ইয়াত আহি পালোঁ। আহি এতিয়া গাহৰিটোক অপাৰেশ্যন কৰিব, মানে পেটটো ফালিব। এতিয়া পেটটো ফালিলে আৰু এতিয়া মানে সকলোখিনি দেখাই দিলোঁ, মেইন বস্তুটো খালি নেদেখাওঁ, খোৱা মেলাখিনি। সেইটো মানে ইমান ডাঙৰ খেলখনে খাব আৰু নিজকে দেখাই কিবা এটা ভাল নালাগিব। আৰু আপোনালোকৰ ৰাতি দৃশ্যবোৰ দেখাই আছোঁ, নমস্কাৰ, চাই থাকক। আজি আমাৰ ভোগালী বিহু উৰুকা দিন, যিহেতুকে সকলোৱে মিলি এসাঁজ একদম ধুনীয়াকৈ হাঁহি ধেমালিৰে এসাঁজ ভোজন কৰা হ'ব। আৰু আপোনালোকে দেখা পাব যে কি কি হয় কি কি নহয়, আৰু এই ব্লগটো লৈ আপোনালোকে চাই থাকিব। গাইজ নমস্কাৰ। আজি মানে ভিডিঅ'টো ধুনীয়া এটা ধামাকা হ'বলৈ গৈছে, ধুনীয়া মানে মজা লাগিব ভেলাঘৰত। আপোনালোকে চাই থাকক, দেখাই আছো আপোনালোকৰ মাজলৈ। গাইজ মানে চাব পাৰে, ইয়াত এতিয়া ধুনীয়াকৈ ডান্সৰ প্ৰগ্ৰাম চলি আছে। মেজিত ধুনীয়া কৰি মানুহবোৰ গীত লগাই পূৰা ফূৰ্তি কৰি আছে। সকলোৱে নিজে নিজে মানে এনজয় কৰি আছে। আমিও এনজয় কৰি আছোঁ, আপোনালোকে এনজয় কৰি থাকক। হেপী ভোগালী বিহু সকলোৰ বাবে থাকিলে। নতুন বছৰটো শুভেচ্ছা জনাই আমাক সৰুটো আজি ধুনীয়াকৈ নাচি আছে। আপোনাৰ এজন ডিপু মা হয়, এজন চিন্তু মা, আৰু ডিপু এইখিনিতে আছিলে, কিন্তু সৰু দাদা আছে লগত নাচি আছে পূৰা। আমাৰ মাৰ সিফালে আছে নেকি, দেখাব পৰা নাই বাৰু, দেখিলে দেখাম। रहा नहीं जाता, तड़प अपने साथ
গাইজ মানে এতিয়া মই ওপৰৰ পালোঁ আহি এতিয়া ধন্দা চাওক না ধন্দা ওপৰত আছে এই মজা ধুনীয়া ডান্স কৰি এবাৰ দেখাই দিলে ধন্দাই অ' মাই গড আপোনালোকে মানে এনজয় কৰি থাকক মাঘ বিহু এই মাইনাকেইজনী কি কৰি আছে এনে ধেমালি কৰি আছে চাই আছে সেইখিনি ফুটা ফেলে মানে ফুটা দি চাই আছে মেজি ফুটাই দি গাইজ মানে মোৰ পিছফালে পূৰা নাচি আছে এতিয়া মানে ভিডিঅ'টো আজি ইমান